Ciao Nuru, ciao Kau, ciao Kau. নমস্কাৰ আজি আমি আহিছোঁ ঐতিহাসিক চৰাইদেউ চুকাফা নগৰৰ এই যি ঐতিহাসিক মৈদামসমূহ আছে সেইখিনি পৰ্যবেক্ষণ কৰিবলৈ আৰু মোৰ লগত আছে মোৰ বন্ধুসকল এইসকল বন্ধু তাৰপিছত আৰু এয়া চাব পাৰে সেইখন তোৰণখন চৰাইদেউ মৈদামসমূহলৈ যোৱা যিখন তোৰণখন চবতে ফিলিং লাগিছে এইটো যেটো আপোনালোকে দেখা পাইছে ইয়াত মন্দিৰৰ দৰে এইটো আচলতে আহোমৰ যিসকলে পূজা কৰে ইয়াত এইটোক কোৱা হয় ইন্দ্ৰপাং বুলি ইয়াত যেতিয়া পূজা পাতে ইয়াত 42খন শৰাই দিয়ে ইয়াতে মেডামেফি অনুষ্ঠিত কৰা হয় আৰু বহুত আছে এই আৰু আহোমৰ যিবিলাক পূজা পাতল কৰে মেডামেফি হওক বা অন্য যি পূজা হওক সেইবিলাক এই ইন্দ্ৰপাঙতে অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ বিষয়ে আপোনালোকক জনাম মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব আৰু এই মৈদাম যি পৰিৱেশ দেখিছে ইয়াত চাব লগা বহুত আছে বহুত নজনা কথা আছে সেইবিলাক আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে দেখা পাইছে যিবিলাক সৰু সৰু ঢাপৰ দৰে এইখিনি আচলতে আহোমৰ ৰাজদৰবাৰ যিসকল মন্ত্ৰী বিষয়া আছিল তেওঁলোকক ইয়াতে মৈদাম দি সমাধিস্থ কৰা হৈছিল 42টা মৈদাম ইয়াত এই চৰাইদেউত এইডোখৰত মৈদামস্থলীত আছে আৰু সেইটো কাৰণে ইতিমধ্যে মই কৈ গৈছিলোঁ যে ইন্দ্ৰপাঙত যেতিয়া পূজা অৰ্চনা কৰে যেতিয়া কোনোবা কিবা অনুষ্ঠান পালন কৰা হয় তো তাত 42খন শৰাই দিয়া হয় কিয়নো ইয়াত 42টা মৈদাম যিহেতু আছে এইটো যিটো আপোনালোকে মৈদাম দেখা পাইছে এইটো এতিয়া সদ্যহতে খন্দা এতিয়া খান্দিছে এইটো অলপ দিনৰ আগতে খান্দিছে বেছি পুৰণা নহয় এইটো আপোনালোকে ভিতৰত দেখা পাইছে এইডোখৰ যাব পাৰিম ন আপোনালোকক মই ভিতৰলৈ দেখাবলৈ চেষ্টা কৰিম এইডোখৰ অলপ ভালকৈ বনাইছে এইটো যিটো মৈদাম আপোনালোকে দেখা পাইছে এইটো সদ্যহতে খন্দা আৰু আপোনালোকে দেখা পাইছে এইবিলাক মৈদামটো খন্দাৰ পিছত ইয়াত শুনা প্ৰাপ্য তথ্য মতে ইয়াত বিভিন্ন ধৰণৰ মণি মুকুতা পোৱা গৈছিল কৰি ইত্যাদি ধৰণৰ বিভিন্ন সামগ্ৰী পোৱা গৈছিল যিহেতু ইয়াত খনন কৰিছে আপোনালোকে দেখা পাইছে এইবিলাক পকী ইটা এইবিলাক হয় এইটো দেখিছে যিহেতু আপোনালোকে জানে সংমিশ্ৰণ কিহেৰে হৈছিল হাঁহৰ কণী বৰা চাউল ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰ দ্বাৰা এটা মিশ্ৰণ বনোৱা হৈছিল সেই মিশ্ৰণেৰে লেপন দিয়া হৈছিল এই লেপনেৰে এইখিনি পকা কৰা হৈছিল এতিয়া মই আপোনাক ভিতৰত যদি কিবা হয় মই বহুত বছৰৰ মূৰত আহিছোঁ গতিকে মই ভালদৰে নাজানিম গতিকে মই ভিতৰত মোৰ এগৰাকী বন্ধু আছে মৈত্ৰেয়ী মলীয়া তাইৰ সহযোগত মই এইটো দেখাবলৈ চেষ্টা কৰিম এইটো আপোনালোকে দেখা পাইছে ইয়াত কি ধৰণৰ ভিতৰলৈ সোমাইছোঁ এতিয়া আমি এইটো আপোনালোকে দেখা পাইছে কি আছে ইয়াতে মানে খনাৰ পাছত এনেকৈ দেখা গৈছিলে মানে এই ভিতৰত আৰু মাটি আছিলে মাটিখিনি উলিয়াই এইটো মানে এনেকৈ দিয়া আছিলে আগতে ৰজা একো ইয়াত সলনি
সলনি কৰা নাই, মাত্ৰ এই অকল তলৰ পকাখিনি এইখিনি দি দিছে, এই দুটা আৰু এইখিনি চব এইবিলাক অলপ আন্ধাৰ হৈছে, তথাপি দেখাবলৈ চেষ্টা কৰিছোঁ। ফ্লাছ জ্বলাই মোবাইলত জ্বলাই ওপৰলৈ চাওক আপোনালোকে। এইডোখৰ দেখিছে মৈদামৰ আকাৰত ভিতৰৰ ওচৰত যেনেকৈ এডোখৰ বনোৱা হৈছিলে। মানে পোৱা গৈছিলে ইয়াত কৰি গুটি বা এনেকুৱা মণি অন্যান্য ধৰণৰ মণি মুকুতা আৰু দা চাহ সেনেকুৱা ধৰণৰ সামগ্ৰী পোৱা গৈছিলে। আৰু আৰু ইতিমধ্যে মোৰ বন্ধুৱে কৈছে যে ইতিমধ্যে এনেকুৱা এই মৈদামবিলাক আপোনালোকে সকলোৱে জানে যে ব্ৰিটিছে খান্দি দিছিলে। তো সেই খান্দি দিয়াৰ কাৰণে ইয়াত কম সংখ্যকহে সামগ্ৰী ইয়াত পোৱা গৈছিলে, যিহেতু ব্ৰিটিছে ইতিমধ্যে লৈ গৈছিলে সেইখিনি সামগ্ৰী। আৰু এইটোৱে মৈদামৰ দৃশ্যটো অকণমান দেখাইছোঁ, চেষ্টা কৰিছোঁ। আন্ধাৰ আচলতে ভালকৈ ধৰিব পৰা নাই। এনেকৈ এইডোখৰতে তেহঁতে মানে শৱদেহটো ৰাখিছিলে এইডোখৰ জেগাতে। এইটো যিটো আপোনালোকে কোলাকৈ এটা বিন্ধা টাইপৰ দেখা পাইছে, সেইডোখৰত সেইফালেদি ব্ৰিটিছসকলে মানে যিয়ে খান্দিছিলে সি এইফালেদি সোমাই আহিছিলে। মানে এই মৈদামটোৰ ওপৰেদি মানে গাঁত এটা আছে, সেই দেখিছে আপোনালোকে। সেই গাঁতটোৱেদি মানে সেই যিয়ে খান্দিছিলে সেইখিনি বস্তু এইফালেদি সোমাই আহি পিনি এই বস্তুখিনি লৈ গৈছিলে। এই মৈদামটো হৈছে এই মৈদামস্থলী, চুকাফা নগৰৰ এই মৈদামস্থলীৰ আটাইতকৈ ডাঙৰ, আটাইতকৈ সৰ্ববৃহৎ যিটো মৈদামটো সেইটো হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৈদাম। আৰু এই আচলতে মৈদামৰ বিভিন্ন অংশ থাকে। সেই অংশখিনি মই আপোনালোকক এখন ফটো সহায়ত আপোনালোকক জনাম। আপোনালোকে মানে বহুত নজনা কথা আপোনালোকে জানিব পাৰিব সেই ফটোখনৰ সহায়ত। গতিকে ফটোখন চাব। এইফালে দেখা পাইছে এখন চিৰপুৰ এখন এডোখৰ পাৰ হৈ পিনি নাগালেণ্ড পায়। নাগালেণ্ড এতিয়া নাযাওঁ বাৰু, এতিয়া থাকোঁ। এইখন এই নগাপাহাৰখন ইতিমধ্যে দেখাইছোৱে। আৰু এইফালে চাওক, ইয়াৰ কাষতে এইটো ৰুদ্ৰসিংহৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মহাৰাজৰ এইটো মৈদাম। ইয়াত আমি আপোনালোকৰ ওচৰে পাজৰে দৃশ্যখিনি আপোনালোক দেখাম। এই যিবিলাক আপোনালোকে কাষত এইবিলাক বেৰ এইবিলাক দেখা পাইছে, ইটাৰ গাঁথনিবিলাক দেখা পাইছে, এইবিলাক আগতে আচলতে বেৰা হিচাপে দিয়া হৈছিল। এইখন চাওক আপোনালোকে ভালকৈ দেখা পাইছে নগাপাহাৰখন। এইখনে নাগালেণ্ড আৰু অসমৰ বৰ্ডাৰ। যিটো আপোনালোকে জংঘলৰ নিচিনা ওখকৈ ঢিউ এটা দেখা পাইছে, এইটো কিন্তু এটা মৈদাম আছিলে। কিন্তু এইটো জংঘল হ'ল আচলতে। এইটো সংৰক্ষণৰ অভাৱত এইটো এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে, এনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকে দেখা পাইছে। এইবোৰ গোটেই জংঘল হ'ল। এতিয়া আমি আহিছোঁ চুকাফা মৈদামস্থলীৰ যিটো মৈদাম আছে, সেই মৈদামলৈ আহিছোঁ। ইয়াত লিখা আছে চাওক, ইউনিয়নৰ পৰা পাটকাই হৈ চেৰাইদেউ, অৰ্থাৎ চীনৰ ইউনিয়ন প্ৰদেশৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহি পিনি এই চেৰাইদেউ অৰ্থাৎ চৰাইদেউত সেইটোৱে ইয়াত তেওঁলোকে ৰাজধানী স্থাপন কৰিছিল। চৰাইদেউটোক আগতে চেৰাইদেউ বুলি কৈছিলে। এইখিনি আপোনালোকক জনাই থওঁ যে এই চেৰাইদেউ নামটোৰ পৰা চৰাইদেউ 1986 চনত মানে সেই নামৰ পৰিৱৰ্তনটো হয়, চেৰাইদেউৰ পৰা চৰাইদেউ হয়। আমি এইটো দুৰ্গম ৰাস্তা অতিক্ৰম কৰিছোঁ। এইটো একদম ক্ষীণ আলিয়েদি এটা গৈছোঁ। আৰু এইফালে আমি ৰ'দডাল পাৰ হৈ যাম এতিয়া। ৰেলিং তোৰণৰ ভিতৰডোখৰ ভিতৰ চৰা ৰংবয় সেই সকলোৱে জানে এইটো। ধন্যবাদ ৰংবয়, ধন্যবাদ, থেংক ইউ ইত্যাদি ইত্যাদি ইত্যাদি। এতিয়া আমি ভিতৰলৈ যাম। আপোনালোকে দেখা পাইছে স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি। আপোনালোকে দেখা পাইছে এই যিটো চিম্বলটো আহোমৰ যিটো প্ৰতীক বুলি কয়, এইটো প্ৰতীকটোৰ নাম হৈছে ঙিয়াওচেং বংফ্ৰা। এটা মিউজিয়ামৰ ৰাজদৰবাৰৰ দৃশ্য। এইটো ইয়াত লিখা আছে
পইচা পইচা ৰাজপ্ৰসাদত চোৱালং চুকাফাৰ সিংহাসন লিখা আছে ইয়াত কেলে মম নিদিলে তাৰ পৰা আৰু এইফালে এইবিলাক এই স্তম্ভবিলাকত মানে খুঁটাবিলাকত আপোনালোকে দেখা পাইছে এইবিলাক মুদ্ৰা সোণ ৰূপৰ এইবিলাক মুদ্ৰা ইয়াত লগাই থোৱা আছে আৰু এতিয়া আমি চৰাইদেউ মৈদামস্থলীৰ পৰা আমি বিদায় লৈছোঁ এইটো যিটো আপোনালোকে মৈদাম দেখা পাইছে এইটো এতিয়া সদ্যহতে খন্দা এতিয়া খান্দিছে হয় এইটো অলপ দিনৰ আগতে খান্দিছে বেছি পুৰণা নহয় এইটো আপোনালোকে ভিতৰলৈ দেখা পাইছে এইডোখৰ যাব পাৰিম ন অঁ আপোনালোকক মই ভিতৰলৈ দেখাবলৈ চেষ্টা কৰিম এইডোখৰ অলপ ভালকৈ বনাইছে